হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। বৰ্তমান ময়ো ঠিকে আছোঁ। বহুত দিন মই ভিডিঅ' দিব পৰা নাই। ভাবিলোঁ আজি এটা পনীৰ ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। তাৰ বাবে দেখিছেনে, পনীৰখিনি মই এটা মিডিয়াম চাইজত সৰু সৰুকৈ কাটি লৈছোঁ। পনীৰখিনি সৰু সৰুকৈ এটা মিডিয়াম চাইজত দিয়া দেখিছেনে মই কাটি ল'লোঁ। এতিয়া বনাবৰ কাৰণে মই ৰেডি কৰিব লাগিব। তাৰ বাবে মই মগৰজনাখিনি আগতীয়াকৈ তিয়াই থৈছিলোঁ। এতিয়া মই মিক্সিত মাৰি ল'ব লাগিব। এইখিনি মই মাৰি ল'লোঁ আৰু এতিয়া মই কাটি থোৱা বিলাহী দুটাও মাৰি লৈছোঁ আৰু লগতে আদা নহৰু আৰু পিঁয়াজো মই মিক্সিত মাৰি ল'লোঁ। আটাইখিনি এখন কাঁহীত ধুনীয়াকৈ উলিয়াই এটা পেষ্ট বনাই ল'লোঁ আৰু তাতে মই এতিয়া অলপমান পনীৰ মছলা দি দিছোঁ, হালধি অলপ দি দিছোঁ। পনীৰখিনি প্ৰথমতে মই ফ্ৰাই কৰি লৈছোঁ। পনীৰখিনি মই ৰিফাইনত ফ্ৰাই কৰিছোঁ। আপোনালোকে মিঠাতেলতো ফ্ৰাই কৰি ল'ব পাৰে। দেখিছেনে, মই ইমান দূৰৰ পৰা লৰাইছোঁ কাৰণ পনীৰখিনি যি ফুটিছে মুখত তেল আহি পৰিব বুলি মোৰ বহুত ভয় লাগে। মোৰ পনীৰখিনি ফ্ৰাই কৰা হৈ গৈছে। সম্পূৰ্ণভাৱে আপোনালোকক দেখাব নোৱাৰিলোঁ, যি ফুটিছে মোৰ ভয়ে লাগিলে। থাকি যোৱা তেলতে এটা মই ডাঙৰ চাইজৰ পিঁয়াজ কাটি ৰাখিছিলোঁ, এতিয়া তাতে দি দিছোঁ আৰু দুখিলামান তেজপাত দি দিছোঁ, দুটামান লং ইলাচি ডালচেনি দি দিছোঁ, অকণমান আদা নহৰু পেষ্ট দি দিছোঁ তাতে। এতিয়া পিঁয়াজখিনি ৰঙা হোৱালৈকে অলপ টাইম ভাজি থাকিব লাগিব। অকণমান হালধি দি দিলোঁ, কিন্তু আপোনালোকক দেখাবলৈ নহ'ল। এতিয়া মই বনাই থোৱা পেষ্টখিনি এনেকৈ ঢালি দিছোঁ। কালাৰটোৰ কাৰণে এতিয়া মই অকণমান ৰেড চিলি পাউডাৰ দিছোঁ আৰু মিট মছলা দিছোঁ, লগতে জিৰা গুড়ি অকণমানো দিছোঁ নিয়ম অনুসৰি। ধুনীয়াকৈ এইখিনি এতিয়া ভাজি থাকিব লাগিব অলপ দেৰি। এতিয়া মই অকণমান টমেট' চচ দিছোঁ, মানে চচ নাছিলেই, হ'লেও জোকাৰি বটলটো তেনেকৈয়ে দি দিছোঁ। 3টা শুকান জলকীয়া দিছোঁ। শুকান জলকীয়া মই তেলত দিয়া নাছিলোঁ, এতিয়া 2 মিনিটমান এনেকৈ ভাজি থাকিব লাগিব অলপ ৰঙা পৰালৈকে। এতিয়া দেখিছেনে, ৰঙা পৰিলে ডাঙৰ চামুচখনে এচামুচ মই দৈ দি দিছোঁ। এতিয়া মই অকণমান কচুৰি মেথি দি দিছোঁ। বনাই লোৱা শেষতো দিব পাৰে, মই কিন্তু আগতীয়াকৈ দি দিছোঁ। এতিয়া পনীৰখিনি তাতে দি দিছোঁ। পনীৰখিনিৰ লগত মছলাখিনি ধুনীয়াকৈ এতিয়া ভাজি তাতে মই এতিয়া গ্ৰীণ মটৰখিনি দি দিছোঁ। গ্ৰীণ মটৰ আৰু পনীৰ ৰেচিপিটো খাবলৈ বহুতেই সোৱাদ। ভাবিলোঁ আজি ময়ো বনাওঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। তাতে মই এতিয়া আমুল ক্ৰীম অলপ দি দিছোঁ। আমুল ক্ৰীম দিলে খাবলৈ বহুত সোৱাদ লাগে, অলপ টেঙা টেঙা ভাৱ এটাও আহে। যিহেতু বিলাহী দিছোঁ, দৈও দিছোঁ, ক্ৰীমো দিছোঁ, কিন্তু খাবলৈ কিন্তু সোৱাদেই লাগে, ভাল লাগে। আপোনালোকেও বনাই খাই চাব। 5 মিনিটমান মই এনেকৈ ভাজি থাকিলোঁ। ভাজি এতিয়া ইয়াতে মই গৰম পানী এড কৰিছোঁ। দেখিছেনে, পূৰা ডাঠ হৈ গৈছে। সিজিবৰ কাৰণে এতিয়া মই ঢাকনখন দি দিছোঁ। ঢাকনখন আঁতৰাই দেখিছেনে, উতল আহিছে। এতিয়া মই তাতে ধনিয়া পাত কেইটামান দি দিছোঁ। ধনিয়া পাত নাছিলে আনিবলৈ ক'বলৈও পাহৰিলোঁ, যিকেইটা আছিলে তাকেই দি দিছোঁ। দেখিছেনে, আঞ্জাখন খুবেই ডাঠ হৈছে আৰু লুচিৰ লগত খাবলৈ খুবেই সোৱাদ লাগিব। লুচিৰ কাৰণে মই আগতীয়াকৈ আটা মঠিয়াই থৈছিলোঁ। দেখিছেনে, এতিয়া মই কেইখনমান লুচি বনাই লওঁ।
আজি মোৰ ভিডিঅ'টো দেখাবলগীয়া ইমানখিনিয়ে আছিলে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। শেষত আজিলৈ তেনে বাই বাই, টেক কেয়াৰ।